আৰু আমি মহাদেৱহঁতৰ ঘৰত আহি এটা মানে আমাৰ টিকলু এটা লগ পাইছোঁ। টিকলু বোলে সদায় ভিডিঅ' চাই। চা না মোৰ ভিডিঅ' চা, কেনে লাগে ভিডিঅ' চাই? ভাল লাগে। তিনি মাৰ মাৰ পারবি না? এবার মহাদেব আর আমার নরে পাঞ্জা লাগাত লাগি গেছি না মানে মানে আমার আপা মাহাত আমার পাগলা হৈ যায় মানে খানা বুলি ক'লে আৰু ইয়াতে য'তে কি নাথাকা খানা বুলি ক'লে দাউৰি আহিব। চ' আজিও আমি মানে কি খানা খাব যাম বুলি ভাবিছোঁ আৰু আমাৰ মাইত তামাম দুখ। আৰু এইফালে চাওক আমাৰ খানাটো আছে আজি ছাগলী মাংসৰ। চ' আমাৰ মায়ে আৰু মানে কি ছাগলী মাংসটো একদম বেয়া পায়, বিৰাট দুখ মানে কি আৰু ছাগলী মাংস যে খানাটো আমি মায়ে কৈ আছে কি ছাগলী মাংস দি খানা খাব যাবি, আমাৰ ঘৰতো ব্ৰইলাৰ মাংস আনি যা। আমাৰ মায়ে আৰু ব্ৰইলাৰ মাংস তামাম ভাল পায় একদম, সেইকাৰণে মই আৰু বোলো মাংসটো দি নাযাওঁ ঘৰত, মই একেলা একেলা খাব যাম আজি। আৰু একচুৱেলি খানাটো দিছে আমাৰ মহাদেৱ ভাই তাৰমানে কি ঘৰৰ পূৰা বানা কমপ্লিট, এতিয়া বিয়া পাতিব। সেই ঘৰ বনাৰ কাৰণে মানে আমি আৰু খানা এটা দিব কৈছিলোঁ, সেইকাৰণে খানা এটা দিছে আজি পূৰা খাই মাংসৰে খানাটো খাম বুলি ভাবিছোঁ। এতিয়া মোক আৰু ফোন মাৰছি যে কি জীৱন ক'ত আছা, এই খানা এটা পাতিছোঁ মানে কি আমাৰ ঘৰটো কমপ্লিট হ'ল আজি। চ' ঘৰটোও দেখাম আজি মহাদেৱহঁতৰ ঘৰত যাই পেলাই মই মানে ভিডিঅ' এটা বনাওঁ আৰু খানা খা ভিডিঅ'। তেতিয়াহ'লে বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইফালে আমাৰ মায়ে চাব পাৰে এইবিলাক দৈ চিৰা, ইয়াৰ পৰা দৈ চিৰা লুচি। এই গধূলানো কোনোবাই দৈ চিৰা খায় না, আমাৰ মায়ে দৈ চিৰা লুচি এই গধূলিবেলা দৈ চিৰা খাব। দে দেখা আজি মই মাংস দি খানা খোৱা যাম। আৰু এইটো হৈছে ফাইনেলি মহাদেৱহঁতৰ ঘৰটো মানে কি সম্পূৰ্ণ ক্লিয়াৰ কৰি বনাইছি। মানে সঁচাকৈ কিবা এটা আল্টিমেট লাগছি না ঘৰটো, কিবা এটা সঁচাকৈ বহুত ভাল লাগছি। এই বৌহঁতে পূৰা ভিতৰত বহি কিনে টিভি চিভি চাই আছে আৰু মজা কৰি। এই আৰু ঘৰটোৰ ভিতৰত সোমবা ভয় লগা আছিল। এই বৰমাইকে কৈ আছোঁ বোলো ঘৰটোৰ ভিতৰত সোমবা ভয় লগা আছিল। একদম পূৰা আল্টিমেট পূৰা মজা বম ঘৰ বনাইছে একদম সঁচাকৈ কিবা এটা বেলেগ লাগছে। আৰু আমি মহাদেৱহঁতৰ ঘৰত আহি এটা মানে আমাৰ টিকলু এটা লগ পাইছোঁ। টিকলু বোলে সদায় ভিডিঅ' চাই। চা না মোৰ ভিডিঅ' চা, কেনে লাগে ভিডিঅ' চাই? ভাল লাগে। আৰু আপোনালোকৰ ভিডিঅ'বিলাক চাই পেলাই কেনেকুৱা কৈছে মানে কেনেকুৱা পাইছে কমেণ্ট কৰি পেলাই জনাব। ভাইটি বোলে তামাম ভাল পাইছে, সদায় চাই থাকে ভিডিঅ' মোৰ। কি নাম তোমাৰ? জোৰে কোৱা, শুনাই পোৱা নাই। অংকুৰ কলিতা। কি পঢ়ি আছা? এতিয়া আৰু মায়াক পুতাক জীয়াক গোটা মাহ বহিছে, টিভি চাত লাগছি, টিভি চাই আছে। ঠাণ্ডা কিন্তু লাগছে ঘৰটো, তাম ঠাণ্ডা না ঘৰটো ঠাণ্ডা আছে কিন্তু। মহাদেৱৰ সখীৰ মাথা বেয়া হৈছে, এতিয়া ঘৰত দেখা পাই মহাদেৱৰ বম ঘৰ বনাইছে। মহাদেৱৰ এতিয়া নৰে বনাইছে মিস্ত্ৰী। মিস্ত্ৰী ইফালে চা, মিস্ত্ৰী আমাৰ তো মিস্ত্ৰী কোনোবাক যদি লাগে কবি বম অসম মিস্ত্ৰী আমাৰ। আৰু মহাদেৱহঁতৰ ঘৰ চাওক একেবাৰে একদম কি চিকচিকীয়া বনাইছে, মানে দেখাতে ভয় লগা হৈছে আৰু মানে আৰু সোমবাই ভয় লগা হৈছে পূৰা ঘৰ মহাদেৱৰ। এই চাওক না ফল চিলিঙৰ ডিজাইন। আৰু মহাদেৱহঁতে যে মানে ঘৰটো যে বনাইছে, ঘৰটো বানা খানাই দিছে যে মহাদেৱে। তাকো কি মাংস দি? ছাগলী মাংস দি যে খানা দিছে বুলি আহিছে মহাদেৱে। মানে এনে ঘৰ বনালি ময়ো দিম পূৰা একদম মানে ঘৰটো বনাই আছোঁ, মোৰ হোৱা নাই। যদি সঁচাকৈ বনাব পাৰোঁ তেতিয়াহ'লে সঁচাকৈ মই বম খানা দিম সিহঁতক। আৰু এইফালে আমাৰ খানাৰ যোগাৰ আৰম্ভ। আদা নেউজ জ্বালা প্ৰথমতে যিহেতুকে খানাত আদা নেউজ জ্বালাই চেলাব লাগিব। ডেন্সাৰে পিঁয়াজ লচি। আৰু এইফালে সখী আছে। সখী ভাই কেনে আজি খানা কাই বনাব? নৰে বনাব, নৰে লাজতে লুকাছি। আৰু আমাৰ খানাৰ ৰান্ধনিটো নৰে সদায়। আৰু এইফালে আমাৰ বাবুই লৈছে কি আলু পিঁয়াজ। বিয়া কৰালি এনেকৈ বিয়াৰ আগতে ধুনীয়াকৈ দিনটো কিবা কিবি খাই কিনে এনেকৈ দাঁত মাজিব লাগিব ৰাতি ৰাতি। দাঁত চাত পূৰা জিলকৈ থৈ দিব লাগিব না, দাঁত জিলকৈ থৈ দিব লাগিব। বৰমাই ফাইনেলি লৈ আহিছে চাহ। বৰমাই নাচনী বিস্কুট দি চাহ লৈ আহিছে বৰমাই, ধনৰ মাক। ঐ চাহখিনি খাই ল, চাহখিনি খাই ডেন্সাৰ, চাহখিনি খাই ল। এই গাখীৰৰ চাহ লৈছে একদম খাটি গৰু গাখীৰৰ। খা খা চাহখিনি খাই ল। আমাৰ ৰান্ধনী নতুন আপেন পিন্ধি আহিছে, খাটি গাখীৰৰ চাহ। আৰু মাইনাই কি সুন্দৰ ডেন্স কৰি আছে, এইবাৰ বিহুত নাচিছিল। আমাক নাচি পেলাই দেখাই আছে, চাওক কি সুন্দৰ নাচি আছে। আৰু আমাৰ আলু পিঁয়াজ এতিয়া ধুই আছোঁ। এতিয়া আমাৰ নৰে ভাই আৰু মই আলু পিঁয়াজ ধুই আছোঁ। এইখিনি বঢ়িয়াকৈ ধুই লওঁ। ধুই লৈ কিনে ধুনীয়াকৈ বনাইছোঁ। আৰু বিশেষকৈ মানে কি অলপমান প্ৰব্লেম হৈছে, লাইনটো নাই বৰ্তমান। লাইনটো আহিলেহে বনাই ষ্টাৰ্ট কৰিব লাগিব। এতিয়া লাইনটো নাই, লাইনটো নহ'লে অলপ দিগদাৰ হ'ব। চ' এনেকৈ আৰু চলি যাব দিয়ক। আৰু ইফালে আমাৰ
খানা জুই আৰম্ভ কৰি দিলোঁ আৰু ডেঞ্জাৰ কি চিষ্টেমত বৈছাচোন ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নেকি আমি আৰু আৰম্ভ কৰি দিলোঁ এতিয়া আৰু খানা চানা বনোৱা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ হৰিব আমাৰ মাংস পুৰা ধুই চুই ছাগলী মাংস আছে আমাৰ খানা খাম মাহে মাহে লগ হওঁ মহাদেৱকীৰ উদ্বোধনী কৰিছে আৰু আমাৰ থ্ৰেডি কিবা এটা দিছে আৰু দে আৰু ইফালে আমাৰ পাত গিলাচ আদা নহৰু জলকীয়া পুৰা বটি কিনে থৈ দিছোঁ তাতে মিক্সিত মাৰি আনিছোঁ আৰু ইফালে আছে আমাৰ আলু আৰু পিঁয়াজ ইফালে সুদা কেৰাহী বৰ্তমানলৈকে একো বহা নাই গৰম হোৱা নাই মিঠাতেল দিম আৰু ইফালে মাংসটো আছে মাংস পুৰা ছাগলী মাংস বৰমাই এটা কথা সুধো এই বইলটো কেনে হ'ব বুলি ভাবিছা ভাল হ'ব লাগিব আলু ভাবিব লাগিব এনে কথা যাব কথা বইলটো কথা যাব না কোনো একদিন বাচ্চা মানে আমি জানো আৰু ভাল আৰু কইনাটো বহুত ভাল কইনাটো নহয় কইনাটো দেখি দিব লাগে না এইটো মানে কি ভিডিঅ' এটা বনাই আছোঁ বঢ়িয়াকৈ কিবা আজি মহাদেৱে খৰচৰ মানে কি কৰিছে তাকে আমাৰ লগকেইটা ঘটা কথা মানে কি অলপমান খানা এটা দিছে তাৰপিছত পিঁয়াজ দিছোঁ আমাৰ ইফালে মাংসৰ সোৱাদটো বেছি হৈ যায় টেষ্টটো বেলেগ হৈ যায় আৰু এইফালে আমাৰ মানে নৰে ভাই ভালকে লাৰ ডাৱৰি বনাব লাগছাচোন ভালকে লাৰ কিয় এনেকৈ লাগছা অঁ গোটেই ডাউচি আৰু এনেকৈ আমাৰ পিঁয়াজটো ফ্ৰাই হৈছে নেকি অঁ এতিয়া কি হ'ব এইবাৰ মছলা আদা নহৰু এতে আৰু জলকীয়া চিক্ৰেট মছলা আছে এখানে ক'ব নোৱাৰা আৰু ইমান সৎকে দিব নোৱাৰা নহয় খাব বেলেগকো আমি খাম দিছোঁ বেলেগ কথা অঁ গিয়ে মেইন ৰান্ধো তাৰমানে ছাগলীৰ মাংস দে আৰ একদম মজা ছাগলী মাংস পেলাই দিলোঁ এতিয়া আমাৰ জগালী ভাই লাৰি দিয়া জগালীৰ অলপ কষ্টটো বেছি হয় দে উপায় নাই জগালীত আমাৰ জগালী বম লাম্বা কইনা ক'ত পাওঁ এনেকুৱা আৰু এতিয়া ছোৱালী আৰু ক'ত পাওঁ এতিয়া ডেঞ্জাৰ চাই দিব লাগিব তাৰ চাম বুলি ভাবিছোঁ আমাৰ মাংসত আদা নহৰু জ্বলা দিবাই পাইছি কিবা বোলে চাটে নিয়ে দিছে আদা নহৰু জ্বলা নহয় বোলে এতিয়া কি হ'ব এতিয়া সেইকাৰণে গন্ধ পোৱা নাই এতিয়া কি হ'ব সিহঁতে বোলে গনে পোৱা নাই আৰু নহৰু জ্বলা এতিয়া কি দিছে তহঁতে চাটে নিয়ে দিছা বোলে এই আমাৰ জগালীও একো নকয় নহয় কি দিছে ৰান্ধনীয়ে দিবা কোৱা নাই জগালী কি দিব আৰু আমাৰ মাংস হ'বাৰে হ'ব এতিয়া আৰু নহৰু জ্বলা এইবাৰে হ'ব আমাৰ বটবা লাগিব এইবাৰে কিবা মছলাহে আছিল বোলে ইয়াতে এতিয়া বেছি মছলা আদা নহৰু জ্বলা লগতে জিৰা তেতিয়া তাৰমানে আমি কিবাহে দিছিলোঁ বেলেগে দিছোঁ চিক্ৰেট মছলা এইটো চিক্ৰেট মিস্ত্ৰীতকৈ জগাল দিছোঁ বেছি হৈছে অঁ কি দিছা এয়া এইটো ৰংগুৰা দি দিছা ৰঙৰ কাৰণে এইটো কিহত আছে এইটো কিবা ৰংহে দিয়া ৰংগুৰা না কিবা ৰং দিছা এইটো প্লাষ্টিক পেন ৰঙৰ টেমাত ৰংগুৰা দে আৰু হওক দে এইফালে আছে আমাৰ পেকেট মছলা এইবিলাক আপোনালোকে নাখাব মছলা পাতি কম দি কিনে খালে মানে কি আপোনালোকৰ পেটৰ কাৰণে ভাল গেষ্ট্ৰিক চেষ্ট্ৰিক নহ'ব পাৰে আৰু আমি ডেকা চলি কথা নাই খালিও কথা নাই আমি আৰু এতিয়া খাম আৰু ৰাতিপুৱা কষ্ট কৰিম ঘামেদি ওলাই যাব টেনশ্যন নাই আৰু এয়া ফাইনেলি আমি জিৰা দিছোঁ না জিৰা এতিয়া লাৰি দিম লাহে লাৰি দিম না কি জুইটো কম আছে জুইটো দি অলপমান এই নৰে সঁচাকৈ মস্ত দে ঐ কেৰাহী আছে ক'ত মানুহ আছে ক'ত আৰু জাংৰা মাংস আৰু আমাৰ আপা মাখন এটা বেয়া স্বভাৱ আছে কি জানা না এই মাংস বনালে এই বস্তুটো তাৰমানে ওলাবই আৰু কিছুমানে আৰু মালটো খোৱাৰ কাৰণে ওলাই দিছোঁ দে আমাৰ মাল চাল ব্যৱহাৰ নাই আমি ডাইৰেক্ট এনেকৈ খোৱা যাব একদম সতি না কেনে হৈছে সঁচি কেনে টেষ্টি হৈছে না বেছি হৈছে নাই আলুটো অলপ লাগবই কাৰণ আমাৰ মহাদেৱ ভাই আলু খাই তামাম কিন্তু চেহেৰা নাই হ'লে আলু খালিও সৰ হৈছে কালি জ্বালা বেছি হৈছে অলপমান জ্বালা সঁচাকৈ বহুত হৈছে নৰে কি বনাইছে জ্বালা ইমান তই জ্বালা পোৱা নাই কি বহিছা কি চিষ্টেমত মাইকী মানুহে এনেকৈ বহে এতিয়া আমাৰ মাংস ৰেডি আৰু ইফালে আছে লেবু আৰু লেবুৰ তলত আৰু কি মছলা তাৰমানে মছলা দিবি নেকি এতিয়া আৰু ইফালে আছে আমাৰ কি এইটো পিঁয়াজ ফ্ৰাই আৰু আমি বঢ়িয়াকৈ বহিছোঁ আৰু ঐ উৎপল
তই কি কৰিব লাগছা একেবাৰে মগত খাবি পানী এই গিলাচ আছে এইগিলা দে 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 চ' বন্ধুসকল দেৰি হ'ল আমি এতিয়া আৰু ভাত খাম বেছি দেৰি নকৰোঁ খানা হৈ গ'ল এতিয়া আমি আৰু ল'ম আৰু এতিয়া খৰা কৰি হ'ব লাগে আৰু বহুত দূৰত দূৰৰো আছে সিহঁতে একেবাৰে খৰখৰি লাগি যাব খৰখৰি তো মহদেৱ ভাত লৈছা এয়া ভাত আহি গ'ল আমাৰ বঢ়িয়া কৰি এতিয়া মানে ভাতকেইটা খাম আৰু নতুন ঘৰত মহদেৱৰ কইনাই খাব নাপামকে আমি খাম ভাত ৰাস্তা পেৰে আৰু কলিয়ে বেয়া হ'ব খাই এটা চিনিয়ে পোৱা নাই কটা বিতৰণি কৰি আছে এতিয়া ডেন্সাৰে আৰু এইফালে আমাৰ দালি আহি গৈছে দালি আমাৰ মুনা ভাই আহিছে টোপনি মাৰি মাৰি কিয় টোপনি দিনটো কি কষ্ট হৈছে নেকি দে দে খা আৰম্ভ কৰিলি দে দে খা খা জ্বালাৰ মস্ত দাম কিন্তু জ্বালা বেছিকৈ নাখাবি শুনছা অঁ নহয় বেছিকৈ নাখাবি কাৰণ দাম বহুত জ্বালাৰ চ' এতিয়া ভাতকেইটা খাওঁ দেৰি নকৰোঁ ভাত চাত খাই লৈ সোনকালে যাব লাগে দেৰি হৈছে আৰু মানে কি তামাম জ্বালা হৈছে একদম মাংস আঞ্জা তামাম জ্বালা হৈছে আৰু নিমখো হৈছে অলপ কিন্তু তেজ হৈছে দেচোন এতিয়া আৰু সোনকালে খাওঁ খাই পেলাই সোনকালে যাব লাগে ঐ সখী ভাই খা খা সোনকালে খা পটা পটা ত' এতিয়া খাওঁ ভিডিঅ' বনাই থাকোঁ এয়া চাওক মাংস চাংস আছে মাংস এয়া আছে নেমু তাৰপিছত এইটো আমাৰ পিঁয়াজ ফ্ৰাই এইটো আৰু এইটো দালি চ' এতিয়া খাওঁ ভিডিঅ' বনাই নাথাকোঁ খাই লৈ পটাপট যাব লাগে খাই লৈ অৱস্থা চাওক খাই লৈ অৱস্থা মহাদেৱে একদম আৰু পূৰা খুৱাইছি খুৱাই কিনে এইগিলা পেলাই ঘৰত যাব পাৰবি না ঘৰত যাব পাৰবি না খুৱাই লৈ কিনে পেলাই থৈছি বুলি এইটোৱে নহয় যে কি মাল চাল খুৱাই কিনে পেলাই থোৱা নাই আৰু মানে ভাত বেছিকৈ খাইছি ভাত বেছিকৈ খাই কিনে অলপমান ৰেষ্ট লৈছি ওপৰত ফেন চলি আছে তলত ধুনীয়াকৈ পাতি পাৰি দিছি ধুনীয়াকৈ শুই আছে টোপনি নামাৰে এতিয়া ঘৰত যাব টোপনি একচুৱেলি কিন্তু এই ভাত খাত যে টোপনি মাৰাটো একচুৱেলি এইটো আপোনালোকে ভুল নবুজিব এনেকুৱা কৰিব নালাগে আপোনালোকে নকৰিব অলপ খোজ কাঢ়িব লাগে ৰানিং কৰিব লাগে বুজাই দিয়ে মানে কি ভাত চাত খাই লৈ পেলাই ইহঁতৰ এনেকৈ বাগান নেট যদি বাগান দেই মোৰ দৰে পেটলৈ যাব সেইকাৰণে বাগান নেট আপোনালোকে অলপ খোজ কাঢ়িব খোজ কাঢ়ি ধুনীয়াকৈ শুই যাব নহ'লে একদম আৰু মোৰ দৰে অৱস্থা বেয়া হ'ব আৰু লাগ বল হৈছে ডাব্লিউ ডাব্লিউ নাই নাই নৰে 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 নাৰে নৰে জিকবই মাংস নহ'ব পাৰে দে হাড্ডিৰ বল আছে তিনি মাৰ মাৰ পাৰবি না মাৰ মাৰ বলি এবাৰ মহদেৱ আৰু আমাৰ নৰে পাঞ্জা লাগাত লাগি গৈছে দি বল দি দি মাৰ দি দুই তিনি জীৱন ডেকা আৰু এইফালে হ'ল মিলন বড়ো এই মিলন বড়ো হাৰি গ'ল আৰু জীৱন ডেকা উইনাৰ Yes, I am winner. See? So আমাৰ ফাইনেলি খানা খাওয়া হৈ গ'ল এতিয়া গোটেইকেইটা ধুনীয়া ৰেষ্ট লৈছোঁ এতিয়া অলপ সময় বহিলোঁ এতিয়া ঘৰত যাম আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিম আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ বাই বাই নমস্কাৰ